তাৰমানে BPFৰ গুণ্ডা বাহিনীবিলাকে যিটো প্ৰিপেনেল কৰিছিল তেওঁলোকে আগতে মানে বুদ্ধি কৰি সজাই পৰাই কৰি BPFৰ ইয়াৰ কিছুমান লোকেল মানে ল'ৰাক তেওঁলোকে গুণ্ডা সজাই তেওঁলোকে যিটো আমাৰ ইপিপিএলৰ ল'ৰাবিলাকৰ যিটো আক্ৰমণ কৰি ল'ৰাবিলাকৰ ওপৰত এইটো দুখজনক কথা। তেওঁলোকে এইটো নতুন কথা নহয়, তেওঁলোকে 2020 চনত তেনেকুৱা ঘটনা তেওঁলোকে কৰিছিল। কিন্তু আমি ইপিপিএল হিচাপে সেই ঘটনাবিলাক আমি পাহৰি গৈছিলোঁ। আমিও কৈছিলোঁ যে এইবিলাকৰ ওপৰত যি হৈছে কোনো মানে ইয়াত মানে ল'ব নালাগে, উপযুক্ত মানে যিটো ব্যৱস্থা কৰিব নালাগে। কিন্তু আমি এইটো মানে ভুল কৰিছোঁ, তেতিয়া আমি শাস্তি দিব লাগিছিল। এওঁলোকে মানে এনেকুৱা ঘটনা কৰিছে। আমি যেতিয়া ইলেকশ্যন বঁটাটো আহিল তেতিয়া তেওঁলোকে কিছুমান আমাৰ ভাল ইপিপিএলৰ লিডাৰবিলাকক অলৰেডি মানে তেওঁলোকে মোবাইল যোগে ফোন যোগে বা হোৱাটছআপ ভইচ যোগে তেওঁলোকে ভাবুকি দিছিল যে আপোনালোকে এতিয়া ওলালে আমি আপোনালোকক ঠেং ভাঙি দিম, পিটিম। তেওঁলোকে যিটো কৰি আছে তাৰমানে আমাৰ ইপিপিএলৰ কাম কাজবিলাক তেওঁলোকে বিয়া পাই আছে। তাৰমানে মানুহ এতিয়া স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ইপিপিএলৰ কেণ্ডিডেট ৰঞ্জিত বসুমতাৰী যে ইয়াত বিপুল ভোটে জিকিব এইটো তেওঁলোকে শংকিত হৈ গৈছে। আমাৰ যিটো মানে শান্তিৰ বঁটাটো আমি ৰিকুৱেষ্ট কৰোঁ, যাতে কোকৰাঝাৰ সদৰ থানা অফিচাৰক ৰিকুৱেষ্ট কৰোঁ তেখেতে যাতে এইটো তদন্ত কৰি ঘৰে ঘৰে যাই দোষীবিলাকক চিনাক্ত কৰি যিহেতু আমি কেছটো দিয়া হ'ল মানে দোষীক মানে শাস্তি দিয়াটো আমি বিচাৰিছোঁ। তাৰমানে আনুমানিকভাৱে আমি ৰাতিৰ যিটো ঘটনা আনুমানিকভাৱে আমি প্ৰায় 50-60টা মানে BPFৰ যিটো বলেৰ' গাড়ী আহিছিল। তাৰমানে BPFৰ যিটো কেণ্ডিডেট ধনেশ্বৰ গোহাঁই আমাৰ আলুৰবৈ এৰিয়াত এটা শোভা মানে যাত খাচিগোলা বুলি কয় তাত এটা প্ৰগ্ৰাম কৰি যোৱাৰ সময়ত তেওঁলোকৰ গুণ্ডা বাহিনী মানুহবিলাকক নামাই দি গৈছিল। আমাৰ ল'ৰাবিলাকে আমাৰ পাৰ্টি অফিচত শান্তিপূৰ্ণভাৱে চাহ তাহ খাই গুচি যাব ধৰিছিল। কিছুমান ঘৰত যোৱাৰ সময়ত তেওঁলোকে মানে প্লান কৰি এটা ঠাই তিনিআলিত বহি তেওঁলোকে যেতিয়া আমাৰ গাড়ীবিলাক গৈছিল তেওঁলোকে কিছুমান বিয়া ভাষাৰে উভতাই আহি আমাৰ গাড়ীবিলাক 3টা গাড়ী অলৰেডি বলেৰ' গাড়ী ভাঙি দিছে, ডিষ্ট্ৰয় কৰিছে আৰু আমাৰ ল'ৰাবিলাকক বিয়াকৈ মাৰিছে। তেওঁলোকে জানে প্ৰাণে মাৰাৰ মানে পৰিকল্পনা কৰিছিল, কিন্তু তেওঁলোকে জানে প্ৰাণে মাৰিব পৰা নাই। কিন্তু কিছুমান ল'ৰা আমাৰ বহুত বিয়াকৈ মানে আঘাতপ্ৰাপ্ত হৈছে। গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি অনুৰোধ কৰোঁ, অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী ছাৰক আমি অনুৰোধ কৰোঁ যাতে আমাৰ এই বাঘুংৰি সমষ্টিৰ ধনেশ্বৰ গোহাঁই যিটো ঘটনা ঘটাই আছে তেওঁলোকৰ গুণ্ডা বাহিনীক দি অতি সোনকালে ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াটো আমি ৰাইজে বিচাৰিছোঁ। প্ৰায় আমাৰ এই এৰিয়াৰ প্ৰায় 500-600 মান আমাৰ ইপিপিএল ৱৰ্কাৰ সেইবিলাকে মানে শংকিত হৈ গৈছে। তেওঁলোকে 2020 চনৰ নিচিনা ঘটনা কৰাৰ কাৰণে তেওঁলোকে আগতে প্লান কৰিছে যাতে এনেকুৱা ঘটনা কৰিব নোৱাৰে। দোষী ঘৰে ঘৰে যায়, পুলিচ প্ৰশাসনক যায় মানে ওপৰৰ নিৰ্দেশ মানি আইনৰ যিটো নীতি নিয়ম আছে আইনটো সবৰ কাৰণে সমান। আইনটো তেওঁলোকে মানে আইন হিচাপে চলি ঘৰে ঘৰে যায় দোষীক কৰায়ত্ব কৰি আমাৰ ইয়াৰ যিটো শান্তিৰ বঁটা ইপিপিএলে যিটো শান্তি প্ৰতিষ্ঠা কৰিছে এই শান্তিটো যাতে ইয়াৰ পৰা গুচি নাযায় আপোনালোকৰ মিডিয়াৰ জগত আমি অনুৰোধ কৰিছোঁ। আপোনালোকেও আমাক সহায় কৰিব যাতে এই ৰাইজে কোনো শংকিত নাথাকে। যে 5 বছৰ আগত ধনেশ্বৰ গোহাঁই যিটো আমাৰ পাব্লিকত যিটো ব্যৱহাৰ কৰিছে সেই ব্যৱহাৰটো এতিয়াও দেখা হ'ল। আগতে যিটো কৰিছে 5 বছৰ বঁটাটো আমাৰ প্ৰমোদ বড়ো চাহাব ইয়াতে BTRত শান্তি আনিছে। এই শান্তিটো অশান্তি যে সিহঁতে কৰিলে এইটো আমি আমাৰ আসামৰ মুখ্যমন্ত্ৰী চাহাবক আমি অনুৰোধ কৰি আছোঁ যাতে এই দোষীবিলাকক ধৰি আমাক আইনত হিচাপে তাকে আমাৰ বিচাৰ কৰিবলৈ আমি তাকে অনুৰোধ কৰিলোঁ যাতে এইটো আপোনাদের ওচৰৰ পৰা আমি গোচৰ কৰিলোঁ যাতে এই কামটো অতি তাড়াতাড়ি এই কামটো হয় এইটো আমি কৈ আছোঁ আপোনাক। তাৰ কাৰণত বাৰে বাৰে কয় যিটো গভৰ্ণমেণ্টৰ পৰা আইনৰ পৰা যদি এইটো ব্যৱস্থা লয় সিহঁতে যদি ব্যৱস্থা লয় আপোনাৰ যদি সহায় সুবিধা কৰে নিশ্চয় এইটো গভৰ্ণমেণ্টৰ তৰফৰ পৰা আইনৰ তৰফৰ পৰা যদি ব্যৱস্থা লয় তেন্তে এইটো অচিৰেই এইটো ব্যৱস্থা নিলে আমাৰ এই সমাধান হবে।